তো হে গাইজ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই যাই আছোঁ উত্তৰ গুৱাহাটীলৈ মানে কিবা অলপ বেংকৰ সকাম আছে তো আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু তাতে ওচৰতে মানে কি আমিনগাঁও তো আমিনগাঁৱত এখন পাৰ্ক আছে তো পাৰ্কখনো আপোনালোকক দেখাম ভিডিঅ'ত তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ আমি চানচাৰি পালোঁ এটা তেল ডিপুত তেল ভৰাই আছোঁ খাব পাৰে আপোনাৰ তেল ভৰাই আছে তো তেল চেল ভৰোৱা হ'ল গাইজ তেতিয়া যাই থাকোঁ আমি। তো গাইজ আমি বেংক পাই গ'লোঁ আৰু ভিতৰত যাই কাম চামখিনি কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ। গাইজ বেংকৰ কামখিনি হৈ গ'ল আৰু আমি পাৰ্কখনৰ ফালে আহিলোঁ এতিয়া তাৰপিছত আৰু এইফালে ওচৰতে আমিনগাঁৱৰ এইটো DC অফিচ আপোনালোকে জানেই চাগে তো DC অফিচৰ কাষতে হয় পাৰ্কখন। যদি কোনোবা আহিব খোজে আৰু পাৰ্কখনৰ ফালে ফুৰিব তো আবেলি টাইমত আহিলে হ'ল ধুনীয়া লাগে। আৰু তাৰপিছত আপোনালোকক আৰু এটা কথা কওঁ ছানী গল্ডেনদাৰ এটা ভিডিঅ' মানে কি এই পাৰ্কখনতে শ্বুটিং কৰা হৈছিল তো সেই আপোনালোকে যদি চাইছে ভিডিঅ' ছানী গল্ডেনদাৰ তো আপোনালোকে গমেই পাইছে চাগে। তো এইবাৰ পাৰ্কখনৰ ভিতৰলৈ যাই থাকোঁ আমি বলক। পাৰ্কখনৰ ভিতৰৰ ফালে সোমাই আহিলোঁ আৰু চাব পাৰে ভিউটো গাইজ কি ধুনীয়াকৈ মানে ফুলৰ গছবিলাক চাব পাৰে ধুনীয়া সজাই থৈ দিছে। এইটো গাইজ চুইমিং পুল মানে কি পুখুৰীটো বৃহৎ ডাঙৰ হয় তো আৰু এইফালে কিবা কিবি থোৱা আছে আমি তাতে উঠিম বুলি ভাবিছোঁ তো যাই থাকোঁ সেইফালে। আৰু এইফালে গাইজ চকীটো মানে কি চকীয়ে আৰু কি আৰু এইবিলাক চকী টকী থোৱা আছে তাৰপিছত আমি ইয়াতে বহিম অলপমান বহি শিখৰ তিখৰ মিলে খাম কাৰণ শিখৰটোৱে মেইন না গাইজ। তো আৰু এইফালে হাঁহো আছে গাইজ দেখাই আছোঁ মই। যদি কাৰোবাক হাঁহ লাগে এতিয়া ভিডিঅ'টোত কমেণ্ট দিলেও হ'ল আমি ইয়াৰ পৰাই লৈ যাম বাৰু চিন্তা কৰিব নালাগে ৰাতিৰ খানাটো একেলগে হ'ব। এইফালে ক্ৰিকেট খেলা চলি আছে চাব পাৰে আপোনালোকে আৰু এইফালৰ পৰা ভালদৰে দেখা নাপায় মানে তো কিবা কিবি নেট চেট দিয়া আছে সেইটো কাৰণত দেখা নাপায় আৰু ফিল্ডখনো বহুত ডাঙৰ হয়। তাৰপিছত হাঁহকেইটা গাইজ মানে কি ইয়াতে আকলা আহিলে সেনেকুৱা মানে কি এনজয় এটা নাপাব। যদি লগত গাৰ্লফ্ৰেণ্ডটো লৈ আহে তো তেতিয়াহে মানে কি ইয়াৰে এনজয়টো পাব আৰু ফিলিংছটো ধুনীয়া লাগে আৰু গাৰ্লফ্ৰেণ্ডৰ লগত আহিলে। তো আপোনালোকে আহক যদি কোনোবা আহিব ইচ্ছা কৰে। তো মোৰ কিন্তু গাইজ জাগাখিনি ধুনীয়া লাগছে তো আগতেও আহিছোঁ তো তথাপিও এতিয়া মানে কি অলপ বেছি মানে ডেক'ৰেশ্যন কৰিছে কিবা কিবি কৰিছে। গাইজ এইফালে কিবা কিবি ৰাখাই আছে জাহাজ চাহাজ কিবা ফেৰী চেৰি ৰাখাই আছে তো চাব পাৰে আপোনালোকে। আৰু মানে কি গাইজ এইখিনিতে ছানী গল্ডেনদাৰ ভিডিঅ' এটা শ্বুট কৰা হৈছিল তো আপোনালোকে চাইছে যদি গমেই পাইছে মানে কি ছানী গল্ডেনদাৰ ভিডিঅ' যদি চায় তো গমেই পাইছে আপোনালোকে অলৰেডি। আৰু এইফালে গাইজ বাঁহৰে বেৰা দি থৈ দিছে মানে কি যাব নোৱাৰা কৰি থৈ দিছে কাৰণটো মানে কি তলফালে কি খহি গৈছে আপোনালোকে কেমেৰাত দেখাই পাইছে তো উঠলি আৰু কোনোবা পৰি চৰি যাব পাৰে সেইটো কাৰণত বেৰাখন দি থৈ দিছে সেইটো। তো আৰু আগত দেখাই আছোঁ আপোনালোকক এইফালে চাওক গাইজ মই কেমেৰাটো ওপৰৰ ফালে কৰি দিছোঁ আপোনালোকে চাওক এইফালে পানীত পৰি গ'লে হৈছে আৰু মোবাইল গাইজ। তো আৰু এইফালে কিবা কিবি থোৱা আছে মানে তো গাইজ ইয়াৰে ভিউটো চাই লওক আপোনালোকে মই দেখাই আছোঁ আপোনালোকক সঁচাকৈ গাইজ বহুত ধুনীয়া লাগে ঠাইখিনি। তো আপোনালোকে আহিলে আহিব পাৰে ইয়াতে ফুৰিব আৰু মানে কি ফুৰিব আহিব পাৰে আৰু গাৰ্লফ্ৰেণ্ড লগত লৈ আহিলে বেছি ভাল হয় মই আগতেও কৈছোঁ মানে। তো গাৰ্লফ্ৰেণ্ডৰ লগত অহা মজাটো এটা বেলেগ মানে। তো চাৰু চাইডে পাহাৰ ৰাস্তা ঘাট গাইজ এইখিনি হাতত গাইজ অলপ নিৰল নিস্তব্ধ আৰু মানে কি হাল্লা চাল্লা বেছি নাই আপোনালোকে আহি শান্তিমতে বহিব পাৰিব। চাওক আৰু এইফালে কিবা কিবি আছে চাগে নাই এইফালে নাই গাইজ আকৌ। তো কিখানে আৰু কিখান নচলা অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছে মানে কি সেনেকুৱা আৰু হাঁহ নচৰা নহয় পামচাৰ হৈছে গাইছে কিখান বোলে তো চাব পাৰে আপোনালোকে। তো গাইজ মোৰ লগত কেইটামান ভাই আছে তো সিহঁতে মোক মাতি দিলে তাৰ পৰা আৰু মোৰ লগত চিনাকি হ'ল আৰু মোৰ ছাবস্ক্ৰাইবাৰো হ'ল অলৰেডি। তো কিবা কিবি ক'ব হয় কৈ দি মই আৰু কি ক'ম মানে মই আপোনাৰ মাতলো মানে ছাবস্ক্ৰাইবটো কৰি লওঁ ইয়াত মানে বহুত মানুহ আহে ভিডিঅ' চিডিঅ' কৰিবৰ কাৰণে আচ্ছা সেইকাৰণে মাতলো। এইটো মানে কি আবেলি টাইমত কেনে ফিলিংছটো কেনে ধুনীয়া ফিলিংছ হয় মানে বহুত মানুহ আহি ইয়াতে ফিলিংছটো চাই আৰু গাৰ্লফ্ৰেণ্ড লৈ আহিলে কেনে মজাটো কেনে এইটো মজাটো বেলেগ হয় গাৰ্লফ্ৰেণ্ড লৈ আহাৰ মজাটো আপুনি গমেই পায়। আৰু এটা ভাই আছে গাইজ
আপোনালোকে দেখিছে তো ভাই কিবা কৈ দিয়ে চেনেলটোৰ বিষয়ে চেনেলটো কি কৰিব লাগে আজি সাবস্ক্রাইব কৰি লও তুমিওতো সাবস্ক্রাইব কৰিবা তাৰে পিছত আৰু আমাৰ ৰাইজকো কৈ দিয়ে সাবস্ক্রাইবটো আপোনালোক সকলে সাবস্ক্রাইব কৰি দিয়ক এটা চেনেলত আৰু ভাল ভাল ভিডিঅ' পাই ভাল ভাল ভিডিঅ' পাৰিব এই ইয়াতে ভিডিঅ' কৰি আছে পাৰ্কিং তো গাইজ ধুনীয়া লাগিল আহি ইয়াতেও কিবা কিবি ক'লে আৰু আপোনালোককো ক'লোঁ মানে কি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব তো এইখিনি আছিল গাইজ তো এতিয়া আমি ঘৰলৈ যাই থাকোঁ তো তাত লগ পাই আছোঁ মানে কি ঘৰত যাই থাকোঁতে লগ পাই আছোঁ আৰু তো গাইজ তাৰ পৰা ওলাই আহিলোঁ তো এতিয়া অলপ কুঁহিয়াৰৰ ৰস খাওঁ দাদাই যোগাৰ কৰি আছে আমাৰ কাৰণে তো বাকী খবৰটো কাৰণে বঢ়িয়া খবৰ বিক্ৰী চলি আছে আৰু খাই দি লওঁ তাৰপিছত লগ পাই আছোঁ আৰু মানে কি ঘৰলৈ যাই আছোঁ তো গাইজ তাৰ পৰা আহি আমি ইয়াতে অলপ ৰখি দিলোঁ তো ঘৰ পামেই আৰু ভিডিঅ'টোৰ শেষ ইয়াতে কৰোঁ বুলি ভাবিছোঁ মানে তো গাইজ ভিডিঅ'টো কেনে পালে নাজানো মানে কি তো মানে সেনেকুৱা প্লেন নাছিল তাত যোৱা হঠাতে হৈ গ'ল আৰু লগতে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰখিনি কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কথা গাইজ কিছুমানে মোৰ ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে বা লাইকো নকৰে তো সেইটো অলপ বেয়া লাগে কাৰণ আমি অলপ উৎসাহ বিচাৰোঁ আপোনালোকৰ পৰা তো আপোনালোকে যদি উৎসাহখিনি নেদে আমি কেনেকৈ আগবাঢ়িব পাৰিম তো গাইজ আপোনালোকে অলপ আমাক উৎসাহ দিয়ক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক বাকীখিনি আৰু কৈ দিলোঁ গাইজ তো হ'ব আৰু এইখিনিয়ে আৰু